নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বহাট লাইভৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধুসকল, এছ.আই. জোনমণি ৰাভাৰ ন্যায় পাবনে? এতিয়া এছ.আই. জোনমণি ৰাভাৰ যি মৃত্যুৰ তদন্ত CBI কৰি আছে, লাহে লাহে তল পৰিব ধৰিছে। না কোনো খবৰ আহিছে, না কোনো অন্য কিবা তথ্য পোৱা গৈছে। বৰ্তমানলৈকে জোনমণি ৰাভাৰ যি CBI তদন্ত কৰিছে নে নাই সেয়াও নিশ্চিতভাৱে সঠিক হোৱা নাই। আৰু CBI দলটো অসমত আছেই নে গুচিয়ে গ'ল, কোনো খবৰ বৰ্তমান আমাৰ হাতত নাই। আৰু ইয়াৰ মাজতে জোনমণিৰ মাতৃয়ে গৈ হস্পিটেলত উপস্থিত হৈছেগৈ জোনমণিৰ যি মৃত্যুৰ প্ৰমাণ পত্ৰ ল'বৰ কাৰণে। বন্ধুসকল, প্ৰথমে যি এছ.আই. জোনমণি ৰাভাৰ CBI যি তদন্ত আছিল তীব্ৰ গতিত চলিছিল, কিন্তু এতিয়া CBIৰ কোনো সন্ধান নোহোৱা হ'ল। অসমত আছেই নে গৈ দিল্লী পালেগৈ। জোনমণি আৰু ন্যায় পাবনে? এইটো এটা সমগ্ৰ অসমবাসী ৰাইজৰ মনতে প্ৰশ্ন, কিন্তু সেই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰো হাতত নাই। আশা কৰোঁ জোনমণিয়ে ন্যায় পাওক। ইমান দিনে CBI তদন্ত কৰি কি পালে নিশ্চয় অসমৰ ৰাইজক জনাওক। যদি শুদ্ধও পাইছে তেতিয়াও জনাওক, ভুল পালে তেতিয়াও জনাওক। আৰু জোনমণিৰ মাতৃয়ে এতিয়াও আশা কৰে যে জোনমণিয়ে ন্যায় পাব আৰু অসমৰ ৰাইজক CBI এটা ভাল খবৰ দিব বুলি জোনমণিৰ মাতৃয়ে এতিয়া আশা কৰি আছে। অসমৰ ৰাইজৰ লগতে সকলোৱে আগ্ৰহেৰে বাট চাই আছে যে জোনমণিয়ে ন্যায় পাওক আৰু দুখীয়া শাস্তি পাওক। মাকে জোনমণিৰ মৃত্যুৰ প্ৰমাণ পত্ৰ ল'বলৈ হস্পিটেলত গৈ কিছু মন্তব্য আগবঢ়াইছে, তাৰে কিছু দৃশ্যাংশ আপোনালোকক মই দেখুৱাই ল'ব বিচাৰিছোঁ, চাওকচোন। ডেথ চাৰ্টিফিকেটৰ কাৰণে আহিছোঁ। মই ল'ৰাৰো বহুত দিন বেমাৰ আজাৰ হৈ আছেতো, আহিব পৰা নাই, লাগিব পৰা নাই কামবিলাকত। আৰু মানুহবোৰো বহুত দূৰত থাকে, এনেকৈ যোগাযোগ কৰি কিনে লৈ আহিছোঁ আজি। এতিয়া কি পৰ্যায়ত আছে, কি আপোনালোকে ন্যায় পাম বুলি ভাবিছেনে? যিটো আপোনালোকে দখলামদা আৰক্ষী চকীত এটা গোচৰ কৰিছে, ন্যায় পাম বুলি আশা কৰি আছিলোঁ, কিন্তু তেওঁলোকে জানে ন্যায় ৰাইজক দেখাব পাৰে নে নোৱাৰে। দেখাব পাৰিলে বহুত অসমৰ ৰাইজেতো ৰৈ আছে ৰাইজে যে জোনমণি ন্যায় বিচাৰ ওলাব বা CBI মানে দেখাব ন্যায় বিচাৰ ওলাই। তো এইটো আশা কৰি আছে অসমৰ ৰাইজে, আৰু আমিও বহুত আশাবাদী।